হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ চেনেল নন্দিতাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি মই বনাবলৈ লৈছোঁ কঁঠাল গুটিৰে সৈতে লোকেল কণী। আহকচোন আপোনালোকক দেখুৱাই লওঁ। আহক তেতিয়াহ'লে মোৰ কিটচেনলৈ যাওঁ। কঁঠাল গুটিৰে সৈতে কণী বনাবৰ বাবে সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ দুটা, কেঁচা জলকীয়া লৈছোঁ দুটা, আদা নহৰু বটা, সিদ্ধ কণী 4টা ফ্ৰাই কৰি লৈছোঁ আৰু কঁঠাল গুটি কেইটামান সিদ্ধ কৰি লৈছোঁ। এতিয়া তেলটো গৰম হৈ গ'ল আৰু ইয়াত দি দিছোঁ পিঁয়াজখিনি এবাৰ লৰাই লৈ অলপ সময় ভাজি থাকিম আৰু ইয়াৰ পিছত দি দিম ইয়াত সৰুকৈ কাটি থোৱা কেঁচা জলকীয়া দুটা আৰু আদা নহৰু বটা। এতিয়া এইখিনি ভালদৰে পুনৰবাৰ লৰাই দিম আৰু ইয়াত দি দিম মই আগতে সিজাই থোৱা কঁঠাল গুটিখিনি। কঁঠাল গুটিখিনি দি উঠাৰ পিছত এইখিনি মই আকৌ এবাৰ ভালদৰে মিহলি কৰাই দিম আৰু ইয়াত মই দি দিম অলপ পানী আৰু তাৰপিছত ইয়াত দি দিছোঁ এচামুচ নিমখ বা সোৱাদ অনুসৰি নিমখ। ইয়াৰ পিছত দিছোঁ হালধি আধা চামুচমান আৰু জিৰাৰ গুড়ি এচামুচ আৰু জলকীয়াৰ গুড়ি দিম মই আধা চামুচমান আৰু এতিয়া এইখিনিক আকৌ এবাৰ ভালদৰে লৰাই দি মিহলি কৰাই দিম আৰু ইয়াৰ পিছত এইখিনি অকণমান সিজিবলৈ দিম আৰু মছলাখিনিৰ পৰা তেল বিৰিঙি উঠালৈকে এইখিনি মই ভাজি থাকিম। অলপ সময়ৰ বাবে ঢাকনিখন লগাই দিলোঁ। এয়া 3 মিনিটমানৰ পিছত চাওক মছলাখিনিৰ পৰা তেল বিৰিঙি উঠিছে, এইখিনি প্ৰায় ভাজি হৈ গ'ল আৰু এতিয়া মই ইয়াত দি দিম আগতেই ভাজি থোৱা কণী 4টা। এয়া কণী 4টা মই দি দিলোঁ আৰু এতিয়া এইখিনিক আকৌ এবাৰ লৰাই দিম। আৰু এইখিনি ভাজি হোৱাৰ পিছত ইয়াত মই দি দিছোঁ গৰম পানী। গৰম পানীটো অপশ্যনেল হয়, আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। মই পিছে গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া আকৌ এবাৰ লৰাই দি ইয়াত মই ঢাকনিখন দি আৰু এতিয়া গেছটো হাই ফ্লেমত দি মই 5 মিনিটমানৰ বাবে এইখিনি উতলিবলৈ দিম। এতিয়া মই ঢাকনিখন গুচাই দিম আৰু আঞ্জাখনৰ ৰংটো চাওকচোন আপোনালোকে কিমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া মই এবাৰ লৰাই আঞ্জাখন চেক কৰি চাম আঞ্জাখন ভালদৰে সিজিছেনে। এয়া সিজি গৈছে। এতিয়া মোৰ আঞ্জাখন হৈ গ'ল আৰু মই গেছটো অফ কৰি দিম। আহকচোন মোৰ দুপৰীয়া সাজত আৰু কি আছে দেখুৱাওঁ। লোকেল কণীৰে সৈতে কঁঠালৰ গুটিৰ আঞ্জা, ভেন্দিৰ বেচনেৰে বৰ, বেঙেনাৰ বৰ, আলুৰ বৰ, চয়াবিন ভাজি, পিঁয়াজ, নেমু, ভাত। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই আছেনে? আৰু যদি ভাল লাগিছে তেন্তে মোক আগুৱাই যাবলৈ হ'লে সহায় কৰিব। সহায় কৰিবৰ বাবে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা চাব বিচাৰে মোক জনাব। ধন্যবাদ।